নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাগদালিনা আছামিজ জিকেবিএম নামৰ চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কেইটামান আগবঢ়াইছোঁ। আশা কৰোঁ মোৰ এই প্ৰশ্ন আৰু উত্তৰ কেইটাৰ পৰা অলপ হ'লেও উপকৃত হৈছে। তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক বন্ধু বান্ধৱীসকল, তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নং 1, অসমৰ বৃহত্তম জিলাখনৰ নাম কি? উত্তৰ কাৰ্বি আংলং। কুৱেশ্যন নং 2, অসমৰ জনবহুল জিলাখনৰ নাম কি? উত্তৰ কামৰূপ। কুৱেশ্যন নং 3, অসমৰ সৰু জিলাখনৰ নাম কি? উত্তৰ হাইলাকান্দি। কুৱেশ্যন নং 4, অসমৰ ৰাজ্যিক প্ৰতীক কি? উত্তৰ গড়। কুৱেশ্যন নং 5, অসমৰ ৰাজধানীৰ নাম কি? উত্তৰ দিছপুৰ। কুৱেশ্যন নং 6, অসমৰ মাতৃভাষা কি? উত্তৰ অসমীয়া। কুৱেশ্যন নং 7, অসমৰ প্ৰধান উৎপাদিত দ্ৰব্য কি? উত্তৰ চাহ আৰু কুঁহিয়াৰ। কুৱেশ্যন নং 8, অসমৰ প্ৰধান নদীখনৰ নাম কি? উত্তৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক। কুৱেশ্যন নং 9, অসমৰ বিধানসভাৰ আসন কেইখন? উত্তৰ 126খন। কুৱেশ্যন নং 10, অসমৰ ৰাজ্যসভাত আসন কেইখন? উত্তৰ 6খন। কুৱেশ্যন নং 11, অসমৰ লোকসভাত আসন কেইখন? উত্তৰ 14খন। কুৱেশ্যন নং 12, অসমৰ মুঠ মহকুমা কেইটা? উত্তৰ 56টা। কুৱেশ্যন নং 13, অসমৰ মুঠ মাটিকালি কিমান? উত্তৰ 68,438 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নং 14, অসমৰ জাতীয় সংগীত কি? উত্তৰ অ মোৰ আপোনাৰ দেশ। কুৱেশ্যন নং 15, অসমৰ জাতীয় উৎসৱ কি? উত্তৰ বিহু। কুৱেশ্যন নং 16, অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ নাম কি? উত্তৰ নটৰাজ থিয়েটাৰ। কুৱেশ্যন নং 17, অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ গোপীনাথ বৰদলৈ।
কুৱেশ্যন নং 18 অসমৰ জাতীয় জলচৰ প্ৰাণী কি উত্তৰ শিহু কুৱেশ্যন নং 19 অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা ঐক্যৰেখাৰ নাম কি উত্তৰ ক্ৰকট কাণ্ট্ৰি কুৱেশ্যন নং 20 অসমৰ কোন ঠাইৰ পক্ষীৰ আত্মসন্মানৰ বাবে বিখ্যাত উত্তৰ জাতিংগা কুৱেশ্যন নং 21 অসমৰ সকলোতকৈ দীৰ্ঘকাল মুখ্যমন্ত্ৰীজনৰ নাম কি উত্তৰ তৰুণ গগৈ কুৱেশ্যন নং 22 অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল উত্তৰ ছাৰ ছালেহ মহম্মদ আকবৰ হৈদৰী কুৱেশ্যন নং 23 অসমৰ প্ৰথম স্নাতকগৰাকী কোন উত্তৰ আনন্দৰাম বৰুৱা কুৱেশ্যন নং 24 অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি উত্তৰ গুৱাহাটী বিশ্ববিদ্যালয় কুৱেশ্যন নং 25 অসমৰ মুঠ জিলা কেইখন উত্তৰ 33খন কুৱেশ্যন নং 26 অসম সৰ্বশিক্ষা অভিযান মিছন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ 2001 চনত কুৱেশ্যন নং 27 অসমৰ কোনখন জিলাত গৰম পানীৰ উ আছে উত্তৰ গোলাঘাটত কুৱেশ্যন নং 28 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল উত্তৰ শিৱসাগৰত কুৱেশ্যন নং 29 অসমৰ সাহিত্যৰথী কোন উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা কুৱেশ্যন নং 30 অসমৰ উপন্যাসৰ সম্ৰাট কোন উত্তৰ ৰজনীকান্ত বৰদলৈ আজিৰ এই ভিডিঅ'টো ইমানেই আকৌ উভতি আহিম আপোনালোকৰ মাজলৈ অন্য এটা জিকে ধুনীয়া ভিডিঅ' লৈ ধন্যবাদ